ये देखो ये क्या हो रहा है इन लोगों के घर में हैं पार्टी हो रहा है क्या सुनो स्टाइल कर रहा है तो हम नेल पॉलिश लौटा है वो लौटा है डर लगता है और हमने भी नेल पॉलिश लौटा है किसका ज्यादा अच्छा है बोलो ना मेरा 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 है मेरा 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 ए यहाँ आ जाओ ये देखो देखो कैसे नहीं हमने तुमको दिखाया मुझे दिखा दिया यहाँ पे आ जाओ ये कैसा कलर है रे ये देखो ये सुंदर कलर है सुंदर पिंकी कलर बोलता है ये कैसा ये अच्छा रिंकी के आँख देखो जल रहा है लाइट लाइट हो रहा है रिंकी के आँख नहीं दिखूंगा रिंकी ये वीडियो हम YouTube में दे देंगे हम देंगे ना इस राम इसको देखो ना ये भी नहीं कर सकता है कैसा लड़की है रे ये भी नहीं कर सकता है उसको भी काम कर रहा है सबसे पहले नेल पॉलिश उसी ने लगाया था ना रिंकी और इसी ने लगाया था बोलो उसको कैसा लगा था उसको लगा ये ऐसा करेगा तो नेल पॉलिश गया होगा हमने तो सबके बाद लगाया है लास्ट में लगाया है फिर भी हमारा अभी सूख गया है लेकिन तुम्हारा अभी तक कुछ नहीं हुआ है क्योंकि उसने एक बार में दो बार में 5 बार लगाया था ना ओ अच्छा 2 बार में 5 बार ये का माल है ना इसलिए लगा ही रहा है जो कोलकाता का माल है इसलिए लगा ही रहा है ना तो हाय एवरीवन तो आज हम हिंदी में बात करेंगे नहीं करेंगे आज हम फूटा-फटा हिंदी में बात करेंगे तो आप सभी को हमारे चैनल में बहुत स्वागत है हां बहुत हाय एवरीवन स्वागतम जनाइছো সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ অকণমান এনে কিবা কিবি ফটোফটি কৈ আছো পিংকি লুকাইছে কেনেকৈ চা লুকাইছে চাচোন দে আজি কিবা আমি লুকাইছে পিংকি লুকাইছে কি হ'ল লাজ আকৌ মোৰ আবি ভিডিঅ'টা বনাম তো মামাহঁতৰ ঘৰলৈ আহিছোঁ আজি মামা ল'ৰাটোৰ ৰিজাল্ট দিছে মানে আজি মেট্ৰিকৰ ৰিজাল্ট দিছে মানে পাৰ্টি আছে এইটো গ'লগৈ আৰু মামাহঁতৰ ঘৰত আহিছোঁ আজি মানে মামা ল'ৰাটোৰ মেট্ৰিকৰ ৰিজাল্ট দিছে আৰু ইহঁতে মোক এইটো গ'ল কৰিব দেই এতিয়া আমি কি কৰিম তেলেকি কিয় লাগিছে বাৰু বল যাং বল তই কি কৰিবি কনো খানদানৰ লভিম গৈ দাদা লগত দাদা তোৰ খানদানৰ বল চাগে কোনো দাদা খানদানৰ চাগে দাদা কি কৰি আছে ইনকিবাৰ গাৰ্ডেনৰ আমি অলপ প্ৰতিচ্ছবি চাম টিনা এতিয়া এই গাৰ্ডেনৰ কি বুলি কয় আৰু নাজানো মই কি বুলি কয় আমি গাৰ্ডেন চাব আহিছোঁ কিবা কি কৰি আছা তোমালোকে ইয়াত কি কৰি আছা মেডিকেল ৰিজাল্টৰ কথা ক'বা অলপ মই মানে মেডিকেলৰ পৰা ফটাফট ৰিজাল্ট কৰিছো কিন্তু নকৰা ৰিজাল্ট তুমি কি আপুনি বহুত কষ্টত পঢ়িছিল হয় যেনেকে পুৰা বটলৰ ভিতৰত সোমাই আপুনি ইমান পঢ়ি পাইছে ইমান নম্বৰ তেনেকুৱা লাইট আছে নেকি এইবিলাক গ্লছাৰীলৈকে পায় কপি আহি যাব মোৰ ৰিজাল্ট ইমান গুৰুত্ব কিয় দিয়ে পঢ়াখনত যে আপোনাৰ গুৰুত্ব নাই আপুনি কিবা ক'ব বিচাৰিব এইটো বিষয়ে আপুনি মোক সদায় গালি পাৰি থাকে তাৰ বিষয়ে কিবা ক'বলৈ বিচাৰিব ৰিলছ বেলেগ মিউজিক দি দিবা ভিডিঅ' বা ফটো মাৰিব আমাৰ মাইনাক চাওক কেনেকৈ কান্দি আছে আমাৰ কেঁচুৱাজনী কেনেকৈ কান্দি আছে আমি এইগৰাকীলৈ মন কৰক কেনেকৈ কান্দি আছে চাওঁ তেওঁ পিছত হাত সদায় দিছোঁ সদায় অ'
কিয় তাই মন বেয়া লাগিব তাই মন ভাল লাগিব লাগিব হাই এভৰিৱান ডাইৰেক্ট বৰঙাবাৰী মামাহঁতৰ ঘৰৰ পৰা আকৌ হাবি বৰঙাবাৰী আহিলোঁ এইবাৰ হিৰকহঁতৰ ঘৰলৈ এতিয়া হা ভিডিঅ' বনাইছোঁ এইবাৰ আহিলোঁ আমি হিৰকহঁতৰ ঘৰলৈ যিহেতু আজি মেট্ৰিকৰ ৰিজাল্ট দিছে আৰু আমাৰ হিৰকে এবাৰ পৰীক্ষা দিছিলে কি হ'ল ৰিজাল্ট কৈ দিয়া ফাৰ্ষ্ট ডিভিজন এটা লেটাৰ পাইছে জিঅ'গ্ৰাফিত লেটাৰ পাইছে সি আৰু এইফালে এতিয়া এওঁ কান্দি আছে দুখ লাগি আছে দাদাকৰ ৰিজাল্ট ভাল হৈছে কিবা খাব নাপালে ভাল কৰিব লাগিব কিবা খাব নাপালে যা এফালে ঠিকলি চাওক ভাবিছিলোঁ তাই মোক কেমেৰামেন হ'ব বুলি কিন্তু আজি তাই দুখ কৰি আছে এতিয়া মোক কেমেৰামেনে নাই মই ভিডিঅ'ই বনাব নাপাম নাকৰ পানী বৈ আহিছে চা নাই নাকৰ পানী চা নিমখ লাগি যাব সৰুটো যে হেঙ খাই যে তেনেকুৱা হ'ব দে এইটো মহ ये देखो पिया को क्या हो गया এইজনী মৰম লগা ছোৱালীজনী মোৰ কেমেৰামেনজনী আমাৰ দেৱৰাজৰ কি ফূৰ্তি হয়নে দে কেনেকৈ লৈছে আমি চালে দাঙিলে হাঁহিছে চবতে খালি খাই থাকে দেখিছ কেনেকৈ লৈছে গোটেই ভাই কি হ'ল বা ফিমাল মই খাই থওঁ ভাই এতিয়া আছোঁ বাহঁতৰ পাকঘৰত আৰু কি কি আছে আপোনালোকক অলপ দেখাই লওঁ আজি মেনু এইফালে এতিয়া এয়া মাছৰ কণী মই বনাবলৈ লৈছোঁ মাছৰ কণী বাকী আৰু কি কি আছে দেখাই লওঁ বেলেগ ফালেও বনাই আছে বাৰু মই খালি গেছত বনাবলৈ লৈছোঁ মাছৰ কণী আৰু বাকীখিনি দেখাই লওঁ এইফালে ভিন্ন এয়া হাঁহৰ মাংসত নিমখ হালধি মছলা পিঁয়াজ চিয়াজ চব সানি পুটুকি থৈ গৈছে এনেকৈ থৈ গৈছে ভিন্ন এনেকৈ থোৱা আধা ঘণ্টামান হ'ল বাৰু আৰু এইখিনি হৈছে মাছ ইয়াতে বেচন চাউলৰ গুড়ি তাৰপিছতে চুজি তেনেকৈ দি কিবা কিবি মেৰিনেট কৰি থৈ দিছে সবাই তো এইফালে এইখিনি হৈ গ'ল মাছৰ কণী হৈছে আৰু এইফালে এতিয়া বনাই আছোঁ চিকেন কি হৈ গৈ নাজানো আৰু ড্ৰাই ফ্ৰাইহে বনাওঁ নে গ্ৰেভিহে বনাওঁ এতিয়া আৰু এনেই নৰ্মেলি ফ্ৰাই কৰি আছোঁ হালধি দিয়া নাই নিমখ দিছোঁ আৰু এইফালে মাছ ফ্ৰাই কৰি আছোঁ এইখিনি হৈ গ'ল ফ্ৰাই মাছ আৰু এইখিনি আছেগৈ পাকঘৰৰ পৰা ওলাই আহিলোঁ পাকঘৰটোতে সোমাই আছোঁ তেতিয়াৰপৰা চবতে পাকঘৰটোৱে পাওঁ যেতিয়া আৰু চ' ওলাই আহিলোঁ মানে এতিয়া ওলাই আহিব পৰা নাই আছে ব্ৰইলাৰ অলপ বহাই দিছোঁ সেইখিনি সময়ত পানী দি থৈ আহিছোঁ আৰু তাৰপিছত হ'লেও হৈ যাব আৰু ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ যদিও ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আজি বিশেষ ৰেচিপি একো শ্বেয়াৰ কৰা নাই এনেই আৰু জাষ্ট ব্লগ এটা বনালোঁ সেয়া সিহঁতে 2টা পাছ কৰিছে তো ভিডিঅ'টো আৰু দীঘলীয়া কৰি থাকোঁ ইমানতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই গুড নাইট